হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আমি গোটেইকেইটা যাব ওলাই আছোঁ মধুপুৰ সত্ৰলৈ। তো এইখন আছে কোচবিহাৰত, ৱেষ্ট বেংগলত। তো গোটেইকেইটাই তালৈকে ওলাওঁ বোলো, ৰাতিপুৱাই ওলালোঁ। তো বোলক আপোনালোককো দেখাম মধুপুৰ সত্ৰখন। তো আপোনালোকেও চাগে জানে যে এইখন সত্ৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ লাষ্ট উশাহ লৈছিলে, মানে শেষ উশাহ আৰু আপোনাৰ 1568-ত তেওঁ 120 বছৰলৈকে আছিলে। 120 বছৰত তেওঁৰ লাষ্ট উশাহ এৰিছিলে মানে এই সত্ৰখনতে। আৰু আহি দেখিলোঁ, খুব ভাল লাগিছে, মানে খুব এটা শান্তি পৰিৱেশ ইয়াত, হুলস্থুল নাই, একদম মানুহ কম, কাৰণ এইখন যিহেতু অসমৰ বাহিৰত আছে। তো ইয়াত আহি দেখিলোঁ, আমাৰ দেৰি হ'ল, 12টাৰ আগতে মানে হৈ যায় গোটেইখিনি। তো 12টাৰ পিছত আহিলোঁ, যিহেতু বন্ধ আছিলে। তো তথাপিও বোলো এবাৰ ঘূৰি চাওঁ, কাৰোবাক পাওঁ নেকি, আৰু এবাৰ যদি সেৱা কৰিব পাওঁ ভাল লাগিব, কাৰণ যিহেতু ইমান দূৰৰ পৰা সেৱা কৰিম বুলিয়ে আহিছোঁ। তো তাকে ঘূৰি চালোঁ চবফালে এনেকৈ। এইটো পিছফালৰ ৰাস্তা, আৰু এই মূৰ্তিটো আমাৰ অসমৰ কোনোবা মানুহে ডনেট কৰিছে। এইটো মূৰ্তিটো শ্ৰীমন্ত শংকৰদেৱৰে হয় তেওঁৰ। তো আহি খুব ভাল লাগিছে, মানে খুব শান্তি হয়, একদম মানে হুলস্থুলেই নাই। নহ'লে সত্ৰবোৰ ইমান হুলস্থুলীয়া হৈ থাকে, মানুহবোৰৰ হৈ থাকে, কিন্তু ইয়াত একদম নাই, একদম শান্তি পৰিৱেশ মানে। আৰু এই ঘৰবোৰ দেখিছে নহয়, ইয়াত মানে যিবোৰ ভকত আহে মানে বাহিৰৰ পৰা এনেকৈ, তো ইয়াত ৰান্ধি বাঢ়ি খাই ইয়াত থাকিবও পাৰে। কিন্তু এতিয়া বন্ধ আছিলে, কোনো নাইও চাগে। আৰু পিছফালেও খুব ডাঙৰকৈ বনাই আছে। সেইবোৰ হ'লেওতো মানে বহুত জেগা ওলাব, মানে বহুত ডাঙৰকৈ বনাই আছে পিছফালে বিল্ডিংবোৰ। সেইটোৱে, তাকে ঘূৰি পাকি অকণমান চালোঁ, আহি খুব ভাল লাগিলে বাৰু। তো যিহেতু কাকো লগ নাপালোঁ, তো নিজেই এনেকৈ পিছফালে এটা নামঘৰ আছিলে, তো তাতেই সোমাই গ'লোঁ সেৱা কৰিবলৈ, যিহেতু আগফালে বন্ধ আছিলে। তো সেৱা কৰিব লওঁতে বাপ এজনক লগ পালোঁ। তো তেওঁক সুধিলোঁ মানে, তো তেওঁ ক'লে পিছফালৰ পৰা হেনো তেওঁ খুলি দিব পাৰে। তো তেওঁ ইয়াক খুলি দি আমাক ছাইডৰ পৰা যাবলৈ ক'লে। তো গৈ বোলো ভাগ্যে ইমান দূৰৰ পৰা আহি যে আশীৰ্বাদ ল'ব পাইছোঁ, সেইটোৱে খুব ভাগ্য বুলি ক'ব লাগিব। তো এনেকৈ ছাইডৰ পৰা গৈ গোটেইকেইটা আশীৰ্বাদ ল'লোঁ তাত। খুব ভাল লাগিছে আহি, আৰু আপোনালোকেও পাৰিলে আহিব, খুবেই শান্তিৰ পৰিৱেশ মানে। গোটেইকেইটা এনেকৈ আশীৰ্বাদ ল'লোঁ ইয়াতে। গোটেইকেইটাৰ আশীৰ্বাদ লোৱা হোৱাৰ পিছত অকণমান আকৌ এনেই ওলাই দিলোঁ বোলো, এবাৰ চাওঁ আকৌ ঘূৰি পাকি। তো ইয়াত ইমান ধুনীয়া ধুনীয়া গকুলৰ গছ আছে, শিলিখা গছ আছে, আৰু ইমান তলতে লাগি আছে নহয়, একদম ৰ'ব পৰা নাই। তো মই মানে ৰ'ব নোৱাৰি কেইটামান শিলিখা ছিঙিয়ে পেলালোঁ। শিলিখা খাই ভাল পাওঁ বাৰু, তিতা যদিও ভাল লাগে। তো এনেকৈ ইমান তলতে লাগি আছিলে, এনেহ'লেতো ইমান ওখ থাকে শিলিখা গছবোৰ, কিন্তু ইয়াত ইমান তলত লাগিছে, মানে দেখিয়ে ভাল লাগিছে। তো আমিও ইয়াত বেছি দেৰি নকৰাকৈ ওলাই দিলোঁ, কাৰণ বতৰটো ইমান এটা ঠিক নহয়, বৰষুণ দিব যেনো লাগিছে। তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।